নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকললৈ এক গুৰুত্বপূৰ্ণ জাননী। পৰৱৰ্তী কৃষিৰ ধন লাভৰ বাবে বাধ্যতামূলক KYC। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি বা PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰি থকা যোগ্য হিতাধিকাৰীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ জাননী। আঁচনিৰ পৰৱৰ্তী কৃষিৰ ধন লাভ কৰিবলৈ সকলো যোগ্য কৃষকে অতি শীঘ্ৰেই নিজৰ KYC সম্পূৰ্ণ কৰিব লাগিব বুলি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে KYC সম্পন্ন নকৰা হিতাধিকাৰীসকলে আগন্তুক কৃষিৰ ধন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে চৰকাৰৰ ফালৰ পৰা সকলো কৃষকক সময়মতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বিশেষভাৱে আহ্বান জনোৱা হৈছে। যিসকল কৃষকে এতিয়াও KYC সম্পন্ন কৰা নাই তেওঁলোকে নিকটৱৰ্তী সামূহিক সেৱা কেন্দ্ৰ অৰ্থাৎ CSCত উপস্থিত হৈ সহজতে KYC প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। ইয়াৰ উপৰিও অনলাইন ব্যৱস্থাৰ জৰিয়তেও বহু ক্ষেত্ৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সুবিধা উপলব্ধ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আঁচনি, যাৰ জৰিয়তে দেশৰ কোটি কোটি কৃষকক বছৰি আৰ্থিক সাহায্য আগবঢ়োৱা হয়। এই আঁচনিৰ সুফল যাতে সকলো যোগ্য কৃষকে অব্যাহতভাৱে লাভ কৰিব পাৰে তাৰ বাবে KYC প্ৰক্ৰিয়াক বিশেষ গুৰুত্ব দিয়া হৈছে। সেয়ে যদি আপুনিও PM কিষাণ আঁচনিৰ এজন হিতাধিকাৰী হয় আৰু এতিয়াও KYC সম্পন্ন কৰা নাই তেন্তে আৰু পলম নকৰি অতি শীঘ্ৰেই নিকটৱৰ্তী CSC কেন্দ্ৰত গৈ অথবা উপলব্ধ অনলাইন সুবিধাৰ জৰিয়তে নিজৰ KYC সম্পূৰ্ণ কৰক, নহ'লে পৰৱৰ্তী কৃষিৰ ধন লাভ কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এই বিষয়ত অধিক তথ্যৰ বাবে স্থানীয় কৃষি বিভাগ অথবা নিকটৱৰ্তী CSC কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।